শ্ৰদ্ধাৰ বিহু বলিয়া ৰাইজ, আজি আমাৰ বিশেষ আকৰ্ষণ দীপক দাসৰ গীতৰ শৰাই। ইতিমধ্যে তেখেত আমাৰ মাজত উপস্থিত হৈছে। এয়া আমাৰ মাজত দীপক দা, আহক। সমূহ বিহু বলিয়া ৰাইজক মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু মৰম যাচিছোঁ। এয়া মই মোৰ অনুষ্ঠান আৰম্ভ কৰিম। আচ্ছা, মিউজিচিয়ানখিনি ৰেডি আছেনে? আৰম্ভ কৰোঁ তেতিয়াহ'লে। বঢ়িয়া। ৰবা আমাৰ এইখন মঞ্চত জিন্স পিন্ধি গান গোৱাটো মানা আছে। আচ্ছা, আপুনি কোন আছিল? আপোনাকতো চিনি পোৱা নাই মই মই। বিহু কমিটিৰ সভাপতি। অঁ, আপুনিহে কৈছিলে? আপুনিতো কৈছিলে মোক ক'ব লাগিছিলে ইয়াত যে মানে জিন্স পিন্ধি গান গাব নোৱাৰি। অ' ভাইটি, তুমি নিজে জানিব লাগে এইখন বিহু হয়, এইখন মেলা নহয়। আচ্ছা, ধুতি আছেনে নাই? আছে আছে আছে। ধুতিখন পিন্ধি আহা, যা ধুতি পিন্ধি এই গান গাবা। ধুতি পিন্ধি আহিলে গান গাব দিব মোক? অ' ঠিক আছে, আহি আছোঁ হা। আকৌ নাই, মাথাত আকৌ মালাই নাই। আমাৰ নেক্সট আৰ্টিষ্ট কোন আছে? কুমাৰ তপন দাদা। কুমাৰ তপন। মই মাতি দিছোঁ ৰবা। এয়া আমাৰ মঞ্চত কুমাৰ তপন।